Hi everyone, welcome back to my channel. আজি মই আপোনালোকক দেখুৱাম ড্ৰামষ্টিক বা সজিনাৰ ভাজি সবজি কেনেকৈ বনায় আৰু লগতে ঔটেঙাৰ আঞ্জা কেনেকৈ বনায়। তো ফাৰ্ষ্ট সজিনাৰ ৰেচিপিটো দেখুৱাম। এয়া চাওক সজিনাখিনি এনেকৈ এৰুৱাই লোৱা হৈছে ফাৰ্ষ্টতে। তাৰপিছত ইয়াৰে লগতেই জলকীয়া, সৰিয়হ বা বেহাৰ, জালুক আৰু নহৰু এনেকৈ পানীত ধুই কিনে অকণমান টাইম তিয়াই থোৱা আছে। জলকীয়া আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে, নিজৰ সোৱাদ অনুসৰি আপোনালোকে বেছি কম কৰি ল'ব পাৰে। আৰু এয়া কুকাৰত আগতেই ঔটেঙা আৰু দালিখিনি অলপ পানী দি কিনে দুটা হুইচেল মাৰি বইল কৰি লোৱা হৈছে। এইখিনি এতিয়া মায়ে তেল মাৰিব, মানে তেল দিব। কেৰাহী বহাই দিছে, ইয়াতে মিঠাতেল আৰু এতিয়া অলপ সৰিয়হ দিব ফুটিবৰ কাৰণে। সৰিয়হ দি কিনে ঢাকনি দিলে ভাল হয়, নহ'লে চিটিকি চিটিকি বাহিৰত ওলাই আহে। চাওক, এতিয়া ইয়াত জলকীয়া দি দিছে দুটা। আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব পাৰে। কাটি থোৱা পিঁয়াজ এটা দিয়া নাই, হাফ দিছে। এইখিনি অকণমান টাইম এতিয়া ভাজি ল'ব। অকণমান হালধিখিনি তেলতে দি দিব। দালি বনালে সদায় হালধি তেলতে দি দিব লাগে, নহ'লে দালিটো দিয়াৰ পিছত হালধি দিলে হালধিটো ওপৰত মানে চামনিৰ নিচিনা হৈ কিনে ভাহি থাকে, তো ভাল নালাগে। আৰু হালধিৰ সোৱাদটো মানে টেষ্টটো বেছি আহি যায়। সেইকাৰণে সদায় তেলত দিলেই তেতিয়া গোটেইটো ভালকৈ মিক্স হৈ যায়। এই হৈছে ঔটেঙা এলিফেণ্ট আপেল বুলি কয় ইংৰাজীত। পানী নিজৰ পৰিয়ালৰ মেম্বাৰ অনুসৰি আপোনালোকে পানী দি দিব। চাওক, বইল কৰি লোৱা ঔটেঙাখিনি। এতিয়া এইখিনি উতলিবৰ কাৰণে অকণমান টাইম ৰাখিম, তাৰপিছত হৈ যাব আৰু একো বেছি ভেজাল নাই। এতিয়া সজিনাৰ কাৰণে নহৰু, বেহাৰ আৰু জলকীয়াৰ পেষ্টখিনি বনাম। মিক্সিত এনেকৈ বাতিটোত লৈ লৈছোঁ আৰু ইয়াতে অলপ কাটা পিঁয়াজ দিম আৰু পানী দিম। সজিনা স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়, আৰু বিশেষকৈ এইকেইটা দিনত মানে আপোনাৰ যিখিনি টাইমত গৰম ষ্টাৰ্ট হ'ব ধৰে আৰু খৰাঙৰ টাইমখিনিত বৰষুণো কম থাকে, তেনেকুৱা টাইমত এয়া বহাগৰ যিটো এপ্ৰিল মে' এইখিনি টাইমত সজিনা খাব লাগে। বহুত হেল্পফুল হয় হেল্থৰ কাৰণে। আপোনালোকে কি বেনিফিটছ আছে গুগল কৰি চাব পাৰে। এয়া চাওক, ঔটেঙাখিনি হৈ গৈছে, উতলি আছে মানে হৈ গ'ল। তো মাৰ হঠাৎ মনত পৰিল যে সজিনাত আলু দিব পাহৰি গৈছিলে, সেইকাৰণে আলু দি দিছে এটা। ইয়াৰ যিখিনি সজিনাখিনি বনাবৰ কাৰণে মিঠাতেল লোৱা হৈছে অলপ। সজিনাখিনি ভালকৈ পানীৰ পৰা এনেকৈ উঠাই কিনে দি দিব, যাতে পানী হৈ নাথাকে, কাৰণ পিছত এনেও অলপ পানী দিব লগা হৈয়ে যাব। তো সেইকাৰণে ফাৰ্ষ্টতে পানী দিব নালাগে, অকল সজিনাখিনিয়ে এনেকৈ দি অকণমান টাইম গৰম তেলত লৰাই থাকিব। তাৰপিছত মছলাখিনি লাহে লাহে দি থাকিলে হ'ল। আৰু গেছটো কমাই ল'ব অলপ। এতিয়া ইয়াত অলপ হালধি দি দিছোঁ। হালধি বেছি নিদিব, অতিপাত দিলে য়েল্ল' কালাৰটো বেছি আহি যায় আৰু হালধিৰ সোৱাদটো বেছি আহি যায়। তো আমাক সজিনাটোত মানে ভাল নালাগে ইমান। হালধি দি কিনে এনেকৈ লৰাই আছোঁ, নহ'লে হালধিটো ক'ৰবাত বেছিকৈ লাগি যাব আৰু ক'ৰবাত কমকৈ লাগি যাব। সেইকাৰণে এনেকৈ লৰাই থকা হৈছে। এতিয়া ইয়াত অলপ ধনিয়াৰ গুড়ি দিব। নাই, নিমখ দিছে ফাৰ্ষ্ট। এতিয়াহে ধনিয়াৰ গুড়া, জিৰা গুড়া চব মিক্স কৰা আছে ইয়াতে।
এতিয়া এই বেহাৰৰ পেষ্টখিনি ইয়াতে দি দিম। মায়ে হাতেৰে ওলাই দিছে, আপোনালোকে হাতেৰেও ওলাব পাৰে, চামুচেৰেও ওলাব পাৰে। নিজৰে ঘৰৰ খানা, নিজৰে ফেমিলি মেম্বাৰে খাব। এতিয়া বাতিটোত অকণমান পানী লৈ কিনে অলপ লৰাই দি দিম, নহ'লে যিখিনি বেহাৰ বাতিত লাগি আছে সেইখিনি এনেই গুচি যাব, আৰু মছলা বেহাৰ বেছি হ'লে এনেও ভাল লাগে। এয়া চাওক, আপোনালোকে এনেকৈ পেষ্টখিনি দিয়াৰ পিছত বা মছলাখিনি দিয়াৰ পিছত এনেকৈ লৰাই থাকিব। অকণমান টাইম লাৰি দিলে গোটেইকেইডাল ড্ৰামষ্টিকখিনিত বা চজিনাখিনিত ভালকৈ মিহলি হৈ যায়। এয়া অকণমান পানী দি দিয়া হৈছে, পানী বেছি নিদিব, 1.5 কাপ বা 1 কাপেই দিব। এনেকৈ বাতিটোত লৈ কিনে ভালকৈ আখলি দি দিব। এতিয়া আমি ঢাকনি দি থৈ দিম 5 মিনিটছৰ কাৰণে। 5 মিনিট হোৱাৰ আগতেই মাজত এবাৰ খুলি কিনে চাই লওঁ হৈছেনে নাই। এবাৰ লৰাই দিব লাগে, নহ'লে পিছত তলত লাগি যোৱাৰো চান্স থাকে। আৰু আপোনালোকে ইয়াৰে আলু এপিচ দুপিচ ভাঙি কিনে চাই ল'ব সিজিছেনে নাই। আলু যদি সিজিছে তেতিয়াহ'লে চজিনাখিনিও হৈ গৈছে খাব পৰা। কিন্তু মোৰ আলু সিজা নাই, আৰু অকণমান টাইম ৰাখিব লাগিব ইয়াক। আৰু অলপ টাইম 2 মিনিট বা 3 মিনিটৰ কাৰণে ঢাকনি দি কিনে আমি ৰাখি দিম ইয়াক। এয়া চাওক, চজিনাখিনি বনোৱা হৈ গৈছে। যিখিনি পানীৰ এটা তৰপ আছিলে, পানী পানী হৈ আছিলে ওপৰত, সেইখিনি নোহোৱা হৈ গৈছে। আৰু এইখিনি বেহাৰৰ এটা পেষ্ট আহি গৈছে ওপৰত, আৰু এইটো খাই বহুত টেষ্টি লাগে। চ' আপোনালোকে এনেকৈ বনাই খাই চাব ঘৰত। চজিনা বহুত হেল্পফুল হয়, বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল। এনেকুৱা বতৰত খাব লাগে। বনাই চাব, ঘৰত নিজেও খাব। আৰু কিবা যদি বেলেগ পদ্ধতিৰে যদি বনাব জানে, প্লিজ মোৰ তাত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ। থেংক ইউ।